নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। যদিহে আপুনি SC বা OBC সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী হয়, তেনেহ'লে আপোনাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অনুষ্ঠিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে 26-27 শিক্ষাবৰ্ষৰ বাবে বিভিন্ন স্কলাৰশ্বিপ স্কীমৰ অধীনত অনলাইন আবেদন আহ্বান কৰিছে। সেয়ে এইটো ভিডিঅ' শেষলৈকে চাই থাকিব, কাৰণ আপোনালোকক জনাম যে কোনে কোনে আবেদন কৰিব পাৰিব, কি কি নথিপত্ৰ লাগিব, আবেদনৰ শেষ তাৰিখ কেতিয়া, সকলোবিলাক এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়া সেই আঁচনিৰ সুবিধা ল'ব পাৰিব। যদিহে স্কিপ কৰে তেতিয়া আপোনালোকে বুজি নাপাব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইয়াতে চাওক, এই বিজ্ঞাপন অনুসৰি 5টা স্কলাৰশ্বিপ স্কীমৰ বাবে আবেদন গ্ৰহণ কৰা হ'ব বুলি তেওঁলোকে লিখিছে। প্ৰথমতে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰি থকা SC কেণ্ডিডেট সকলৰ কাৰণে তেওঁলোকে এই আবেদন মুকলি কৰিছে। যিসকলে এতিয়ালৈকে মেট্ৰিক পাছ কৰা নাই, নৱম দশম শ্ৰেণীত পঢ়ি আছে, তেওঁলোকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। দ্বিতীয়তে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, ইয়াতে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ মানে যিসকলে নৱম দশম শ্ৰেণীতে পঢ়ি আছে আৰু তেওঁলোকৰ অভিভাৱক আনক্লিন অকুপেশ্যনৰ লগত জড়িত, তেওঁলোকেও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। আৰু তৃতীয়তে পষ্ট-মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট, অৰ্থাৎ একাদশ শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈকে যিসকলে SC কেণ্ডিডেটে অধ্যয়ন কৰি আছে, তেওঁলোকে এই সুবিধা আঁচনিৰ ল'ব পাৰিব। চতুৰ্থতে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট, অৰ্থাৎ নৱম দশম শ্ৰেণীৰ যিসকল OBC ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই সুবিধা ল'ব পাৰিব। পঞ্চমতে পষ্ট-মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট, অৰ্থাৎ একাদশ শ্ৰেণীৰ পৰা যিসকলে উচ্চ শিক্ষালৈকে অধ্যয়ন কৰি আছে, তেওঁলোকেও এই সুবিধা ল'ব পাৰিব। আৰু এতিয়া চাওক, আপোনালোকে পষ্ট মেট্ৰিক অৰ্থাৎ যিসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকেও এই আঁচনিৰ সুবিধা ল'ব পাৰিব। OBC ST কেণ্ডিডেটসকলে অনলি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এতিয়া কি কি ডকুমেণ্ট লাগিব চাওক, কাষ্ট চাৰ্টিফিকেট লাগিব, ডিজিটেল হ'ব লাগিব, হাতে লিখাখন ইয়াতে একচেপ্ট কৰা নহ'ব। দ্বিতীয়তে ইনকম চাৰ্টিফিকেট প্ৰয়োজন হ'ব। 2.5 লাখৰ তলত আপোনালোকৰ ইনকম, বছৰেকীয়া ইনকম হ'ব লাগিব। আপোনালোকৰ যি অভিভাৱক আছে তেওঁলোকৰ বছৰেকীয়া ইনকম 2.5 লাখৰ তলত হ'ব লাগিব, তেতিয়াহে ইয়াৰ সুবিধা ল'ব পাৰিব। তৃতীয়তে আপোনালোকক বনফাইড চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। বনফাইড চাৰ্টিফিকেটখন আপোনালোকক যিখন শিক্ষানুষ্ঠানত আপোনালোকে পঢ়ি আছে, স্কুল বা কলেজত পঢ়ি আছে, তাৰ পৰা আপোনালোকে ক'লে তাৰ পৰাই আপোনালোকক বনাই দিব বনফাইড চাৰ্টিফিকেট। চতুৰ্থতে লাগিব বেংক একাউণ্ট লাগিব। বেংক একাউণ্টটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত চিডিয়েট হোৱা হ'ব লাগিব, মানে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা হ'ব লাগিব। চতুৰ্থতে আপোনালোকৰ আধাৰ কাৰ্ডখন প্ৰয়োজন হ'ব আৰু এটা ভেলিড মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত দিয়া আছে, সেই আধাৰ কাৰ্ডৰ লগত দিয়া মোবাইল নাম্বাৰটো আপোনালোকৰ প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকক ইনকম চাৰ্টিফিকেট প্ৰয়োজন হ'ব, পাছপৰ্ট চাইজ ফটো আপোনালোকক প্ৰয়োজন হ'ব। আৰু আপোনালোকে যদি আনক্লিন অকুপেশ্যন স্কীমৰ বাবে সুবিধা ল'ব বিচাৰিছে, তেতিয়া তাতে যিটো আনক্লিন অকুপেশ্যন মানে পৰিষ্কাৰ পৰিচ্ছন্ন কামত জড়িত ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ফালৰ পৰা আপোনালোকে লোকেল বডি বা চৰকাৰে অনুমোদিত কৰ্তৃপক্ষৰ পৰা আপোনালোকে আনিব লাগিব আনক্লিন অকুপেশ্যনৰ চাৰ্টিফিকেটখন। যদি আপোনালোকৰ মা বা দেউতা আনক্লিন অকুপেশ্যনৰ লগত জড়িত আছে, তেতিয়া আপোনালোকে এই আঁচনিৰ সুবিধা ল'ব পাৰিব। দ্বিতীয়টো স্কলাৰশ্বিপ আহিছে বিশেষভাৱে সক্ষম দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে। ভাৰত চৰকাৰৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট মন্ত্ৰালয়ৰ অধীনস্থ ডিপাৰ্টমেণ্ট অফ পাৰ্চন উইথ ডিজেবিলিটিছ 26-27 শিক্ষাবৰ্ষৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSPৰ জৰিয়তে প্ৰি-মেট্ৰিক পষ্ট-মেট্ৰিক টপ ক্লাছ স্কলাৰশ্বিপৰ বাবে তেওঁলোকে আবেদন আহ্বান কৰিছে। যদি আপোনাৰ ওচৰত 40% বা তাতকৈ অধিক ডিজেবিলিটি চাৰ্টিফিকেট আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত মই আপোনালোকক জনাম কোনে কোনে আবেদন কৰিব পাৰিব, কি কি সুবিধা পাব, কি কি নথিপত্ৰ লাগিব, আবেদনৰ শেষ তাৰিখ, এজ লিমিট, সকলো এইটো ভিডিঅ'ত গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এটা চাওক, স্কলাৰশ্বিপ স্কীমসমূহ হৈছে, প্ৰথমে 3খন স্কলাৰশ্বিপ স্কীমৰ বাবে আবেদন গ্ৰহণ কৰা হ'ব। প্ৰথমতে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ, তাৰপিছতে পষ্ট-মেট্ৰিক স্কলাৰশ্বিপ, তৃতীয়তে হৈছে টপ ক্লাছ স্কলাৰশ্বিপ। ইয়াতে প্ৰি-মেট্ৰিক স্কলাৰশ্বিপত আছে নৱম দশম শ্ৰেণীত অধ্যয়ন কৰি থকা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকল। দ্বিতীয়তে পষ্ট-মেট্ৰিক স্কলাৰশ্বিপত আছে একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পৰ্যন্ত অধ্যয়ন কৰি থকা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে এই সুবিধা প্ৰদান কৰিছে। তৃতীয়তে আছে টপ ক্লাছ স্কলাৰশ্বিপ, আৰু যিসকলে গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেট, ডিগ্ৰী, ডিপ্ল'মা কোৰ্চ অধ্যয়ন কৰি আছে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে এই সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আৰু পিছত কোনে কোনে আবেদন কৰিব পাৰিব, এই 3খন স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে বেঞ্চমাৰ্ক ডিজেবিলিটি অৰ্থাৎ কমেও 40% ডিজেবিলিটি থাকিব লাগিব। আবেদনকাৰীৰ ওচৰত কম্পিটেণ্ট অথৰিটিয়ে প্ৰদান কৰা বৈধ ডিজেবিলিটি চাৰ্টিফিকেট অথবা UDID কাৰ্ড থাকিব লাগিব। আৰু ইয়াতে ইনকম লিমিট, মানে আপোনালোকে এপ্লাই কৰোঁতে ইনকম চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব। প্ৰি-মেট্ৰিক আৰু পষ্ট-মেট্ৰিক স্কলাৰশ্বিপৰ বাবে অভিভাৱকৰ বাৰ্ষিক আয় সকলো মিলাই 2,50,000 টকাৰ অধিক হ'ব নালাগে। আনহাতে টপ ক্লাছ স্কলাৰশ্বিপৰ কাৰণে বাৰ্ষিক আয় 8 লাখ টকাৰ অধিক হ'ব নালাগিব, তাৰ তলত হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব চাওক। আবেদন কৰাৰ সময়ত তলৰ নথিপত্ৰসমূহ তেওঁলোকে ইয়াতে দেখাব লাগিব বা দিব লাগিব তাতে।
ডিজেবিলিটি চাৰ্টিফিকেট তেওঁলোকে প্ৰদান কৰিব লাগিব অথবা UDID কাৰ্ড তেওঁলোকে তাতে দিব লাগিব, আধাৰ কাৰ্ড লাগিব, ইনকম চাৰ্টিফিকেট, বনাফাইড চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, প্ৰিভিয়াছ এক্সামিনেশ্যনৰ মাৰ্কশ্বিট দিব লাগিব, মোবাইল নাম্বাৰ, আধাৰ কাৰ্ড চিটেড বেংক একাউণ্ট তেওঁলোকে ইয়াতে দিব লাগিব, মানে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা তেওঁলোকে ইয়াতে দিব লাগিব। আৰু বাকী বনাফাইড চাৰ্টিফিকেটখন যিখন শিক্ষানুষ্ঠানত তেওঁলোকে অধ্যয়ন কৰি আছে তাৰ পৰা গ'লে তাতে ওলাই দিব। আৰু তেওঁলোকে সকলো আবেদন কিদৰে কৰিব চাওক, সকলো আবেদনকাৰী নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ আগতে আপোনালোকে OTP ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব। আৰু যিসকলে আগতে স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছিলে তেওঁলোকে ৰেফাৰেঞ্চ ID নিশ্চয় পাইছিলে আৰু তেওঁলোকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যনৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। আৰু স্কলাৰশ্বিপৰ ধন ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ DBTৰ জৰিয়তে পোনপটীয়াকৈ আধাৰ চিট বেংকত জমা হ'ব। সেইটো কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থকাটো অত্যন্ত জৰুৰী কথা। যদিহে আপোনালোকে এতিয়ালৈকে কৰা নাই তেতিয়া আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰি ল'ব পাৰে। আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট নিজৰ মোবাইলতে কৰিব পাৰিব। যদি আপোনালোকক কেনেদৰে নিজৰ মোবাইলতে কৰিব জানিব বিচাৰে তেতিয়া মই কমেণ্ট কৰিব, দেখাই দিয়া হ'ব। আৰু এতিয়া জানো আহক গুৰুত্বপূৰ্ণ তাৰিখ, প্ৰি-মেট্ৰিক স্কলাৰশ্বিপ আবেদনৰ আৰম্ভ হ'ব 1 জুন 2026 পৰা। ইতিমধ্যে ইয়াৰে আবেদন আৰম্ভ হৈ গৈছে। আবেদনৰ শেষ তাৰিখ হৈছে 31 আগষ্ট 2026। যিটো পোষ্ট-মেট্ৰিক স্কলাৰশ্বিপ আছে সেইটো 1 জুনৰ পৰা আৰম্ভ হৈছে আৰু 31 অক্টোবৰলৈকে আবেদন চলি থাকিব। যথেষ্ট দিন আছে, আপোনালোকে ভালদৰে চাই মেলি ডকুমেণ্ট যদি এতিয়ালৈকে আপোনালোকৰ নাই কিছুমান ডকুমেণ্ট, তেতিয়া ডকুমেণ্টখিনি উলিয়াই মেলি ভালকৈ আবেদন কৰিব পাৰে। আৰু যিটো টপ ক্লাছ স্কলাৰশ্বিপ আছে সেইটো আবেদনৰ 1 জুনৰ পৰা আৰম্ভ হৈছে 31 অক্টোবৰলৈকে চলি থাকিব। তো এতিয়া চাওক, আপোনালোকে যদিহে পৰিয়ালৰ কোনোবা এনেকৈ বিশেষ সক্ষম ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আবেদন কৰিবলৈ তেওঁলোকক অনুৰোধ কৰক। আৰু এই স্কলাৰশ্বিপে আপোনালোকৰ শিক্ষা জীৱনত আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব পাৰে। আৰু সকলোকে অনুৰোধ, যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে কিবা বুজি নাপালে বা কিবা ডাউট থাকি গ'ল তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকৰ ডাউটৰ চলিউশ্যন দিয়া হ'ব। ধন্যবাদ। জয় অসম।